নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ গোৱালপাৰাৰ পৰা সাধনা দেৱীয়ে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই ঘটনা আপোনালোকৰ আগত ব্যক্ত কৰাৰ আগতে অনুৰোধ কৰিছোঁ, যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব। ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব, যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায়। এতিয়া পলম নকৰি আগবাঢ়ো সাধনাৰ অভিজ্ঞতাৰ ফালে। এই ঘটনা আজিৰ পৰা বহু বছৰ আগৰ 1988-89 চনৰ কথা। এই ঘটনা সাধনাৰ দেউতাকৰ লগত ঘটিছিলে। তেওঁলোকৰ ঘৰ গোৱালপাৰাৰ সূৰ্য পাহাৰৰ পৰা প্ৰায় 6-7 কিলোমিটাৰ দূৰৰ এখন গাঁৱত। আৰু সেইখিনি সময়ত তেওঁলোকৰ ওচৰ পাজৰৰ যিখিনি গাঁও আছিলে তাত এক মহামাৰীয়ে দেখা দিছিলে। সেয়েহে সাধনাৰ দেউতাক তেতিয়া সফল ডেকা, কলেজত পঢ়ি আছে, আৰু দেউতাক আৰু বাকী গাঁৱৰ ডেকা বুঢ়া সকলোৱে মিলি মানে নাম প্ৰসংগৰ দিহা কৰিলে। যিহেতু ভগৱানে এক মহামাৰী ৰূপে দেখা দিছে, গতিকে তাৰ পৰা ৰাইজক পৰিত্ৰাণ পোৱাবলৈ তেওঁলোকে নাম প্ৰসংগ কৰিবলৈ ল'লে। সাধনাৰ দেউতাকৰ আকৌ নাম প্ৰসংগৰ প্ৰতি আগৰ পৰাই বিৰাট টান। তেওঁ মানে দিহা নামৰ পিছলৈ এটা দিহা নামৰ গ্ৰুপো খুলিলে, য'ত তেওঁ থিয় নাম দিয়ে। এতিয়া পিছে সেই গ্ৰুপটো নাই বোলে। আৰু তেতিয়া মানে তেওঁলোকে গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ সন্ধিয়া ভাগত সকলোৰে ঘৰে ঘৰে নাম প্ৰসংগ কৰে, যাতে এই মহামাৰীৰ পৰা গাঁৱৰ ৰাইজ বাচি থাকিব পাৰে। তেনেদৰে তেওঁলোকে নাম প্ৰসংগ কৰিবলৈ লওঁতে গাঁৱৰ একেবাৰে শেষৰ মূৰত তেওঁলোকে মানে এক ভগ্নাৱশেষ দেখিলে। এটা ঘৰৰ নিচিনা, মুঠতে মানে কিবা যেন আগতে আছিলে তাত। তেতিয়া গাঁৱৰ কেইজনমান বুঢ়া মানুহে ক'লে যে তাত আগতে কালী মাৰ মূৰ্তি আছিলে, কালী মাৰ এখন থান আছিলে, কিন্তু সেই থানখন কোনেও দেখা নাই, সাধনাৰ দেউতাকহঁতেও দেখা নাই কেতিয়াও। কিন্তু যেই মানে গাঁৱৰ সকলোৱে ক'বলৈ ল'লে যে তাত থান আছিলে, তেতিয়া তেওঁলোকে কি কৰা হ'ল, সেই থানখনৰ পৰাই মানে দিহানাম আৰম্ভ কৰা হ'ল। সদায় সাজ লগাৰ সময়ত তেওঁলোক থানখনৰ ওচৰলৈ যায়, তাতে তেওঁলোকে নাম প্ৰসংগ আৰম্ভ কৰে। তাৰপিছত মানুহৰ ঘৰে ঘৰে গৈ দিহানাম কৰে, নাম গায়। এদিনাখনৰ কথা, সেই থানখনত তেওঁলোক গৈ সেৱা ল'বৰ সময়তে সাধনাৰ দেউতাকৰ যিটো মানে নামৰ যিটো গ্ৰুপ আছিলে, তাৰে এজন, তেওঁৰ নাম বকুলে গৈ অলপ দূৰৈত মানে থানখনৰ একেবাৰে গাতে লাগি থকা মানে জোপোহা এজোপাৰ ওচৰত গৈ পেচাব কৰিলে। যেতিয়া বকুলে পেচাব কৰি আছে, তেতিয়া সাধনাৰ দেউতাকে ভাবিছে, ইছৰাম এইখিনিতে থানখন আছে, সিনো বাৰু ইয়াত কিয় পেচাব কৰিব লাগে। কিন্তু মানে তেওঁৰ কথাটো কোৱা নহ'ল বকুলক। বকুলে পেচাব কৰি গুচি আহিলে। গ'ল কথা গুচিল, ইমান গুৰুত্ব দিয়া নাই মানে বাকী কোনেওতো দেখাও নাই চাগে, সাধনাৰ দেউতাকে কিন্তু দেখিছিলে। ৰাতি তেওঁ শুই আছে, নিশা প্ৰায় 1-1:30 বজাত তেওঁ সপোন দেখিছে। সপোনত কোনোবাই তেওঁক মানে গালি পৰাৰ দৰে কৈছে যে, যদি তই জানিছিলি নৰখালি কিয়? বাৰে বাৰে একেটা কথাই কৈ আছে, যদি তই জানিছিলি নৰখালি কিয়, যদি তই জানিছিলি নৰখালি কিয়? তেওঁ থতমত খাই সাৰ পালে। সাৰ পাই আকৌ ইকাঠি কৰি শুবলৈ লৈছে, কিন্তু যেতিয়াই শুবলৈ লয় সেই একেটা কথাকেই মানে তেওঁৰ মনলৈ আহি থাকে, সপোনত যেন কোনোবাই কৈ আছে। সেই নিশাটো তেনেদৰেই পাৰ হ'ল। দিনৰ ভাগত তেওঁ কাম বনত ব্যস্ত হ'ল, কথাটো পাহৰি থাকিলে। সন্ধিয়া সাজ লগাৰ লগে লগে সকলোৱে দিহানাম গাবলৈ বুলি ওলাই গ'ল। গাঁৱৰ ঘৰে ঘৰে তেওঁলোকে নাম প্ৰসংগ কৰি ৰাতি আহি পালেহি। সেইদিনাখন আকৌ সাধনাৰ দেউতাকৰ লগত তেওঁলোকৰ ঘৰৰ হাল বোৱা ল'ৰাজন, যি মানে সাধনাৰ দেউতাকক মামা বুলি মাতে, তেওঁৰ নাম কৃষ্ণ শুইছে। কাষৰ ৰুমটোতে সাধনাৰ আইতাক মানে দেউতাকৰ মাক শুৱে, আৰু দেউতাক মানে ককাক আইতাক শুৱে, আৰু গাতে লাগি থকা ৰুমটোত সাধনাৰ দেউতাক শুৱে। সেইদিনাখন কৃষ্ণ তেওঁৰ লগত শুইছে। আকৌ নিশা সেই একেটাই সপোন, তই যদি জানিছিলি নকলি কিয়? বকুলক তই, এইবাৰ নাম ধৰি কৈছে মানে, বকুলক তই নকলি কিয় ইয়াত মই আছোঁ বুলি? তই এইটো বেয়া কাম কৰিছ। ৰাইজৰ হতুৱাই চাকি দিয়া, ৰাইজৰ হতুৱাই এখন শৰাই দিয়া, তই যদি জানিছিলি নকলি কিয়? সেই একেখিনি কথাকে তেওঁৰ কাণত বাজি আছে, কোনোবাই যেন আহি তেওঁৰ কাণত ফুচফুচাইছে।
সেই শব্দবোৰ শুনাৰ পিছত তেওঁ আকৌ সাৰ পালে, হিকাটি কৰিছে, এবাৰ পানী খাবলৈ উঠিছে, মানে যেতিয়াই চকু মুদে অকণমান চিলমিলীয়া টোপনি আহে তেতিয়াই তেওঁ সেই একেটা সপোনেই দেখে। সেই মানে খেলিমেলিখনত কৃষ্ণও সাৰ পালে। কৃষ্ণই তেতিয়া সুধিছে, মামা কি হ'ল, তই ইমান চটফটাই আছ যে? তেতিয়া তেওঁ কৈছে, একো হোৱা নাই, শুই থাক, তই ৰাতিপুৱা 4টাতে হাল বাবলৈ যাবি নহয়, সোনকালে শুই থাক। সেই বুলি কৈ তেওঁ চটফটাই আছে, কাষতে খোৱা মানুহজনৰ টোপনি কেনেকৈ আহে। ৰাতিপুৱাৰ লগে লগে তেওঁ গৈ মানে মাকক, সাধনাৰ মানে আইতাকক কৈছেগৈ যে আই, কালি কিন্তু মামা একেবাৰে শোৱা নাই, তাৰ কিবা এটা হৈছে, তই লগত লৈ শোৱা, এতিয়াও বহু পৰ আছে, সি অলপ শুৱক, টোপনি যাওক। তেতিয়া মাকে মাতি আনিলে সাধনাৰ দেউতাকক যে তই মোৰ লগতে শুবি। তেওঁ মাকৰ ৰুমলৈ গ'ল, দেউতাক ইতিমধ্যে উঠিছে। তেতিয়াৰ দিনত সকলো সোনকালে উঠে, মাকো উঠিলে, কিন্তু বিচনাতে মানে সাধনাৰ দেউতাকে হিকাটি কৰি আছে। তাৰপিছত তেওঁ উঠি বিচনাখনতে বহি, সন্মুখতে খিৰিকীখন আছে, খিৰিকীখনৰ ইটো পাৰে আকৌ মৰা খেতি থাকে যে, সেই মৰাৰ খেতি আছে, মানে তেওঁলোকৰে খেতি, মৰাৰ গছবোৰ বৰ ওখ হয়। তেওঁ সেইফালে একেথিৰে চাই আছে। আৰু মাকে তেতিয়া লাল চাহ একাপ পানী দিলে। তেতিয়া ৰাতিপুৱাইছেহে আৰু 5:30 বাজিছে। তেওঁ চাহৰ মানে আমেজ লৈ, কিন্তু তেওঁৰ মনটো বিৰাট বেয়া, মানে কিবা যেন তেওঁ পাপ কৰিছে, কিবা যেন ভুল হৈছে তেওঁৰ, তেনেকুৱা অনুভৱ কৰি সেই মৰাণী দৰাৰ ফালে তেওঁ একেথিৰে চাই আছে। তেতিয়া সেই মৰাণী দৰাৰ পৰা আকৌ সেই মাতটো তেওঁ শুনা পাইছে, তই যদি জানিছিলি বকুলক নৰখালি কিয়? এইটো ভাল কথা হোৱা নাই, যা এভাগ চাকি জ্বলা, যা ৰাইজক লৈ তাত নাম প্ৰসংগ কৰ। সেই মাতটো শুনাৰ লগে লগে, এতিয়া মই কথাখিনি কৈ থাকোঁতে মোৰো মানে গাৰ নোম শিয়ৰি গৈছে। সাধনাৰ দেউতাকৰ মানে বিৰাট ভয় লাগিলে। তেওঁ ভয়তে আইকে চিঞৰিবলৈ ল'লে। তেতিয়া পাকঘৰৰ পৰা তেওঁ মাকে, মানে সাধনাৰ আইতাকে মাত লৈছে, কি হ'ল গৈছোঁ বুলি। আৰু মৰাণী দৰাৰ পৰাও সেই মহিলাৰ মাতটোৱে যিটোৱে কৈ আছিলে যে তই জানিছিলি যদি নৰখালি কিয়, সেই মাতটোৱে কৈছে গৈছোঁ। তেওঁ তেতিয়া মানে বিভোৰত পৰিলে, কোনগৰাকী আয়ে আচলতে মাত দিছে, নিজৰ জন্মদাত্ৰী আই নে কালী আই, কালী মা, কোনে মাত দিছে? সেই মাত শুনি মানে তেওঁ আৰু ভয় খালে। মাকৰ ৰুমৰ পৰা দৌৰি ওলাই আহি নিজৰ ৰুমত সোমালেগৈ চিধাই। আৰু তেওঁ ৰুমত সোমাই যি দৃশ্য দেখিলে, তাৰপিছত মানুহজন বলিয়া হোৱাদি হ'ল। তেতিয়াও মানে কাহিলি পোৱা হৈছে, আৰু সাধনাৰ দেউতাকৰ ৰুমটো অলপ আন্ধাৰ হৈ থাকে, খিৰিকী তেতিয়াও খোলা নাই, পৰ্দা আঁতৰোৱা নাই, গতিকে যথেষ্ট আন্ধাৰ। তেওঁ ৰুমলৈ সোমাই দেখিছে এটা উজ্জ্বল পোহৰ, আৰু সেই পোহৰটোত তেওঁ দেখিছে সাইলাখ কালী মা। সেয়া মূৰ্তি আছিলে নে মানে তেজমোহৰ ভগৱান আছিলে তেওঁ ধৰিব নোৱাৰিলে। মাক দেখাৰ লগে লগে তেওঁ মানে মূৰত যেন কিহবাই আচন্দাই কৰিছে, তেওঁ মানে কি দেখিলে কি নাই, ভয়ে খাইছে নে শ্ৰদ্ধাই উপজিছে তেওঁ গম নাপায়। কিন্তু ইয়ালৈ আহ, এয়া কি হৈছে কি তেওঁ চিঞৰিবলৈ ল'লে, বিলাপ কৰিবলৈ ল'লে। তেওঁ চিঞৰ শুনি মাক আৰু দেউতাক দৌৰি আহিছে। দেউতাকে পিছফালে কাম কৰি আছিলে, মাক পাকঘৰত আছিলে। তেওঁলোক আহি দেখিছে সাধনাৰ দেউতাক মাটিত পৰি আছে, আৰু তেওঁ কৈছে বিৰাট ডাঙৰ ভুল হ'ল, ৰাইজখনক মাত, বৰ ডাঙৰ ভুল হৈছে। মাকে তেতিয়া মৰমেৰে মানে কোলাতে তেওঁৰ মূৰটো থৈ কৈছে, কি হৈছে তই ভালকৈ কচোন। তেতিয়া সাধনাৰ দেউতাকে গোটেইখিনি কথা তেওঁক বিৱৰি ক'লে। আৰু তেতিয়া মাকে লৰালৰিকে নিজেই প্ৰথমে গা ধুলেগৈ, তেতিয়ালৈকে তেওঁ গা ধোৱা নাছিলে, আৰু লগতে সাধনাৰ দেউতাকতকৈও দমকলৰ পাৰতে বহুৱাই ধুনীয়াকৈ গা ধুৱালে। আৰু লগতে এভাগ চাকি, কলৰ পাত অকণ কাটি ওচৰ চুবুৰীয়াক মাতি আনি গোটেইখিনি কথা কৈ সেই ঠাইটুকুৰলৈ গ'ল, যিটুকুৰ ঠাইত ৰাইজৰ মতে, প্ৰবাদ মতে আগতে কালী মন্দিৰ আছিলে। আৰু তাত গৈ পোৱাৰ লগে লগে সাধনাৰ দেউতাকে চিধাই আঙুলি টোৱাই এটুকুৰ ঠাই দেখুৱাইছে যে ইয়াতে চাকি দিয়ক, ইয়াতেই আছে মা, সেইবুলি কৈ তেওঁ সাষ্টাংগে প্ৰণাম কৰিছে। বাকী ৰাইজেও গোটেই প্ৰণাম কৰিছে। আৰু তাৰে একেবাৰে গাতে লাগি থকা মানুহ ঘৰৰ মুৰব্বীজনে দায়িত্ব ল'লে যে সদায় আজিৰ পৰা তেওঁ মানে ৰাতিপুৱা গধূলি তাত চাকি দিব, আৰু মাক যেনেদৰে পূজা কৰিব লাগে তেওঁ সেই গোটেই দায়িত্ব নিজেই ল'লে। গাঁৱৰ ৰাইজেও তেওঁক সহায় কৰিলে, আৰু সকলোৱে ধুনীয়াকৈ অস্থায়ী এটুকুৰ
মানে মন্দিৰ স্থাপন কৰিলে মানে চন্দ্ৰতাপ তৰি ধুনীয়াকৈ তাৰপিছত দান বৰঙণি আহিবলৈ ল'লে ইফালে সিফালে মানুহ অহা যোৱা কৰোঁতে 4 অনা 8 অনা তেনেকৈ দান দক্ষিণা দিবলৈ ল'লে আৰু তেনেদৰে 25 টকা 30 টকামান গোট খালে তেতিয়াৰ দিনত সেইখিনি বহুত টকা তেতিয়া যিজন ব্যক্তিয়ে দায়িত্ব লৈছিলে ৰাতিপুৱা গধূলি চাকি দিম বুলি তেওঁ ৰাইজ গোটাই গোটেইখিনি কথা ক'লে যে চাকি বন্তি দিয়াৰ খৰচৰ বাহিৰেও এই 25 টকা আমাৰ হাতত আছে গতিকে আমি মন্দিৰ ভাগ এতিয়া বনাব পাৰোঁ আৰু তেতিয়া ৰাইজেও পইচা দিলে অলপ উঠিলে মানে মন্দিৰ ভাগ বনাব পৰাকৈ দান দক্ষিণা উঠিলে আৰু যেতিয়া মানে মন্দিৰ বনাবৰ কাৰণে খনন কাৰ্য আৰম্ভ হ'ল তেতিয়া সাধনাৰ দেউতাকে যিটুকুৰ ঠাইত আঙুলিয়াই দেখুৱাই কৈছিলে যে ইয়াতে আছিলে বুলি সঁচাকৈ তাৰ তলত এটা কংক্ৰিটৰ খুঁটা ওলাইছে যিয়ে প্ৰমাণ কৰিলে যে সঁচাকৈ সেই ঠাইটুকুৰতেই কালীমাৰ মূৰ্তি মানে মন্দিৰ ভাগ আছিলে সেই মন্দিৰ ভাগ এতিয়াও আছে ৰাইজে বৰ ধুনীয়াকৈ বনালে প্ৰত্যেক বছৰ দেৱালীৰ সময়ত তাত এক বিশেষ পূজা হয় সাধনাহত য'তেই থাকক তেওঁলোক তালৈ যায় আৰু ৰাইজেও সাধনাৰ দেউতাকক বিৰাটেই বেছি শ্ৰদ্ধা কৰে কাৰণ তেওঁ দেখা এটা সপোন আৰু তেওঁ সন্মুখত সাইলাখ কালীমাক তেওঁ দেখা পাইছিলে মায়ে গোটেইখিনি কথা বুজাই দিছিলে ৰাইজে কি কৰিব লাগিব কৈছিলে গতিকে সাধনাৰ দেউতাকক মানে ভগৱানৰ দূত ৰূপে সেইখন গাঁৱৰ মানুহে আজিলৈকে দেখি মানে শ্ৰদ্ধা কৰি আহিছে বৰ ধুনীয়া অলৌকিক এটা ঘটনা সাধনাই মোৰ লগত শ্বেয়াৰ কৰিলে মই আপোনালোকৰ মাজলৈ বিলাই দিলোঁ এতিয়া মই জানিব বিচাৰিছোঁ যিসকলে গোৱালপাৰাৰ পৰা চাই আছে সঁচাকৈ সূৰ্য পাহাৰৰ পৰা 6-7 কিলোমিটাৰ দূৰৈত তেনেকুৱা এখন গাঁও আছেনে আপোনালোকে শুনিছেনে বাৰু সেই কালীমাৰ মন্দিৰৰ অলৌকিক ঘটনাৰ কথা যদি শুনিছে জনাবচোন বিৰাট ভাল লাগিব জনাবৰ কাৰণে এই ভিডিঅ'টোৰ তলতে কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে আপোনাৰ যদি কিবা অভিজ্ঞতা আছে যেটো আপুনি মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে তেনেহলে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব আজিৰ এই ঘটনা ইয়াতে সামৰিছোঁ কাইলৈ নিশা এক নতুন অভিজ্ঞতা লৈ আপোনাক কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি